নহয় এই বস্তা দি উঠাব লাগিব বস্তা দি বাৰু সেই 300 গ্ৰামটোহে 800 গ্ৰামটোহে আপডাউন কৰি আছে 112 45 মিনিট 4 ধৰিছোঁ এই হাত চাত বটাই দিয়া এই মাজলৈ আহিব লাগে গাহৰি মাজলৈ আহিব লাগে খেলিলে বাৰই ধৰি দিছোঁ 13 12 900 মান হৈ যায় হ'ব দিয়া হা ঐ এদিন অকণমানজনী হ'ব ধৰি থাক গেটখন খোলা গেটখন জিৰ' হোৱা নাই এবাৰ পাছমান লাগি আছে হা ৰ'বা ৰৈ দিয়া 120 120 120 সি আছে মানুহ আহিছে বোলে ক'ত ভাগৰি গৈছা One 103 পাই দিয়া আছে না ধৰা আপুনি যেতিয়া কৈছে সেইটো কিতাপ মিছ নামাৰিব হ'ব 2 টাকা ৱেট কৰি দিওঁ এইটো ধৰি দিবা 115 হা হে নহয় 115 এতিয়াও 115 এই 115 নহয় হেলি দে বস্তন নি দিবা ওকে এইটো গাইটো থাকিব ইয়াত কেটা গল 7টা হল 7 আৰু এটা ভাও গম উঠিছা নি ৰ সব তোমালোকে মোক মাৰিবলৈ আহিছা বেলেগ মাৰিছা 800 গ্ৰাম বা লোৱা তোমালোকে হওক 105 ন কাটিলে আকৌ এটা বহুত লম্বা না 95 লিখা আছে এলোক 800 900 গ্ৰামটো ডাইৰেক্ট এৰি আছো আৰু কি এৰিম তিনি মাৰিছে 2 মাৰিছে দিয়া হো 2 ধৰি থোৱা এলোকৰ ধৰি থাকাচোন এতিয়া যাবি না বুলি কৈছে যাম বুলি ক'ব এতিয়া গাহৰি
এই ডাকটো আছে আৰু এশ দহে ধৰা চবতে 1 কেজি গাড়ী গৈছে হৈ গৈছে এই জায়গা হৈ নাই লোৱা একো 1 কেজি নহয় 14 হয় এইটো 17ও মাৰিছে মাজতে 3 কেজি দি দিছোঁ 3 কেজি দি দিছোঁ হয় 114 হোৱাইট আজি কি কৈছে নিনু নাই নিনু নাই কোৱা জেগাটো চাই লৈ স্পেচ কিমান থাকি যায় হেল্ল গাহৰিটা গৰম হৈ না না নিয়া যদি এনে মানুহটা ৰাখি দিলাম না নিয়া যদি খালি জেগাটো খাই লবা আপোনাৰ বেছি নাই হলটা হলে 13 নম্বৰত উঠিলে জাগাটো থাকিলে মই আজিয়ে লৈ যাম নহলে 3 দিনত লৈ যাম দেৱালী পিছত আও 99 দিয়া 199 ধৰা ব্লেক অটই দিয়া আগল যাবলৈ নেমা 10 ধৰি আছে না একেটা কাহিনী আৰু বগানে খোলা এটা আছে মান গাল মানুহে টানিছে তাত তথাপি পৰা নাই না কিমান 7 ওলাই আছে আকৌ 6 ক'পা হ'ল 6 লৈ দিয়ে নহয় 900 মাৰিছে 7 এইটো 7 ধৰা হে আহিলোঁ নহয় 900 মাৰিছে 7ও ধৰিছে 7এ মাৰি আছে ঐ ইমান নামাই গাহৰি থাকিব লাগিছোঁ আমি যাব ইয়াত থাকিলে বহুত কষ্ট আমি অকণমান তাই হেৰি আছে মাৰি দে 15 নে 16 15 14 নাই মৰা 15 মাৰ হৈ গ'ল 112 114 112 84 120 103 115 105 95 102 110 114 99 98 107 115 16 কিবা এটা আছে মজা 16 কিমান হ'ব মোৰ হিচাপত 1695 1690 কিমান 1600 ৰাউণ্ড ফিগাৰ 1690 95 90 মোনা কলিজা 1695 ন ঠিকে আছে নে তোমাৰ হিচাপত ঠিক আছে 1695 মোৰ ফাৰ্মৰ গাহৰি 16টা আজি বিক্ৰী কৰিলোঁ আমাৰ নিবলৈ গৌতম আহিছিলে যোৰহাটৰ পৰা গৌতম তুমি যদি তোমাৰ আমাৰ পালকসকলৰ পৰা গাহৰি ক্ৰয় কৰিব বিচাৰা তোমাৰ নম্বৰটো এবাৰ কৈ দিবা নেকি 9706632166 97 আৰু এতিয়া বৰ্তমান কি ৰেট দি আছে ৰাইজক এবাৰ কৈ দিয়া তেতিয়া অন্ততঃ তোমাক মানে চবে যোগাযোগ কৰিব ৰেটৰ কথাটো অকণ কৈ দিয়া যদি ভাল গাহৰি হয় মানে ফেটেনাৰ কি কিমানকৈ দিব পাৰিম বুলি ভাবিছে একদম ভালটো একদম বোলে ফেটেনাৰ হ'লে 45 বাকি 45 কে তেখেতে ফেটেনাৰ গাহৰি হ'লে মানে পোৱালি নিদিয়া গাহৰি হ'লে 245 লৈকে তেখেতে দি আছে কিন্তু ভাল মঙহাল গাহৰি হ'ব লাগিব আৰু অন্যথা মোৰ কাৰণে বিশেষ ৰেট কিবা মোক অলপ বিশেষ কিবা এটা দিছে এইটো পিছত ক'ম বাৰু
ঠিক আছে বেছি পানী নামাৰিবা দেই পানী নামাৰিবা মইতো পানী মৰাটো ভুল বুলিয়ে ভাবোঁ তোমালোকে পানী মাৰিছা পানী নামাৰিবা দেই